মাৰাই গৈছে নি কোনোবা চাল খাই আজন লাগছি মই হয় ঘুমে দিছি কেদাৰনাথ চাইকেল দি যাম চাইকেল দি যাম ফ্লাইটৰ টিকেট আমি আৰু কেঞ্চেল কৰি দিছোঁ কাৰণ জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ'ত আৰু আজি আমি মোটামুটি 1 কিলোমিটাৰৰ বেছি আহিলোঁ মানে চাইকেল ৰাইড কৰি আছোঁ এইপিনে আছে ডিম্পু আৰু ডিম্পু গৈ আছে আৰু এতিয়া আমি গৈ আছোঁ পাঠশালা মানে কি আচলতে হঠাৎ প্লেনটো হ'ল আৰু মানে আমি যিহেতু কেদাৰনাথ যাম ভাবি আছোঁ ডিম্পু মই মিন্ময় এনেকৈ গোটেইকেইটা যাম কেদাৰনাথ ৰ'জ গাড়ী আহিব বাৰু গাড়ী যাব তো আমি আমাৰ ছাইডত চাইকেল চলাই আছোঁ আৰু ছাৰ কিবা এটা কৈ দিয়ক এতিয়া গৈ আছোঁ কিন্তু তাতে মাজতে আৰু এটা প্ৰব্লেম মানে আমি আকৌ খাই চাই হোৱা নাই ৰাতিপুৱা ওলাই আছোঁ আৰু এতিয়া কিবা এটা খাই ল'ম লৈ আকৌ যাত্ৰা আৰম্ভ কৰিম ফাইনেলি আহিবলৈ হৰিপুৰ আৰু এতিয়া মানে কি ৰাস্তাত এখন মানে ট্ৰাক উল্টি আছে চব মই আপোনালোকক দেখা দিছোঁ ৰাতি চাগে বম বৰষুণ হৈছিল সেইকাৰণে মানে বৰষুণৰ কাৰণে দেখা পোৱা নাই সেইকাৰণে মানে ট্ৰাকখন পুৰা কমপ্লিট হৈছে মোৰ মানে হেন লাগে মাৰাই গৈছে নি কোনোবা হা ছাৰ কি কয় এই ট্ৰাকখনৰ কথা কি কয় মাল চাল খাই আজন লাগছি মই হয় ঘুমে দিছি তাকেতো মোটামুটি বহুত দূৰৰ পৰা আহিছে ৰাস্তা আছে ইপিনে ট্ৰাক গেছি ইপিনে এইফালে বৰমাহ আৰু ইয়াতে এখন দোকানত মানে আমি চাহ অলপ খাম যিহেতু ৰাতিপুৱা আকৌ খাই অহা নাই আৰু মানে কি এনাৰ্জি লছ হৈ গৈছে না ছাৰ মোৰ উঠি পায় তই মাৰি থাকা না পেডেল তো মই এনেকৈ পেডেল মাৰিব নাই বহুত বছৰৰ মূৰত আজি ইমান দূৰ মানে ইয়াৰ লগত ৰাইড কৰি আছোঁ চাইকেল ৰাইড তেতিয়া কিবা এটা খাই লওঁ লৈ কিনে আকৌ গৈ আছোঁ লাল চাহ কেক লাল চাহ কেক চাহ তাহ খাই কিনে ওলাই দিলোঁ আৰু পাঠশালা অভিমুখে কিন্তু প্ৰব্লেম এটা হ'ল মানে মিনাল এটা ঘৰত যোৱা কথা আছে কিন্তু মিনাল আহি আছে ৰঙিয়া মানে তাৰ তেখেতৰ ঘৰত আহি আছে আৰু তো তাক আমি ৰাস্তাতে লগ কৰিম তাৰপিছত আমি গৈ আছোঁ নৰ্মেল ব্লগ এটা আজি বনাই আছোঁ আৰু চাইকেল যিহেতু কেদাৰনাথ যাম তাৰে প্ৰেক্টিছো হৈ আছে যিমান দূৰ পাৰোঁ আমি আগবাঢ়ি গৈ আছোঁ আমাৰতো ডেষ্টিনেশ্যন মানে এই আছিলে পাঠশালা আছিলে যিহেতু মিনালো নাই তাত ওলাই আহিছোঁ ঘৰৰ পৰা তাক ৰাস্তাত লগ কৰোঁ এতিয়া গৈ আছোঁ আৰু মানে কি বৰষুণৰ কাৰণে মোবাইলটো ভিজি কিনে মানে কি হৈছে চাউণ্ড কোৱালিটি বহুত বেয়া হৈ গৈছে তো তাৰ কাৰণে আৰু এইটো ভিডিঅ' চাওক আৰু ভালকৈ মানে চাউণ্ডটো নাপায় আৰু ভালকৈ তো ফাইনেলি গাইছ আহি পালোঁ বৰমাহ আৰু যিহেতু সিহঁতৰ ঘৰত যোৱা কথা আছিল কিন্তু যাব নোৱাৰিলোঁ ই ওলাই আহিল মানে ই তাতে যাব আৰু এতিয়া আমি নাযাওঁ আমি আজি মানে টাৰ্গেটে আছে আমাৰ 50-70 কিলোমিটাৰ চাইকেল মাৰিম ডিম্পু মই অলপতো ভাবিব লাগিব ছাৰ কেদাৰনাথ যাম বম ভলে মই ডিম্পুৰ চশমা পিন্ধি ল'লোঁ চাইকেল লৈ ল'লোঁ বেগ লৈ ল'লোঁ আৰু তাৰো ভাগৰ লাগিছে আৰু এতিয়া মই অলপমান বেগ চেগ লৈছোঁ বেগটোৰো ৱেইট আছে কিবা কিবি বস্তু আছে তো গৈ আছোঁ এনেকৈ তো আহি পালোঁ পাটাচাৰ গুচি আৰু এইপিনে ভাগত দিছে আমাৰো মানে ইমান অভ্যাস নাই চলা তো এতিয়া যাই আছোঁ আৰু মানে পাঠশালাৰ মোৱা হয় নে কি ছাৰ তো বাজিল দুটা তো দুপৰীয়াৰ আমি আজিতো চাইকেল মোটামুটি 70 কিলোমিটাৰ মাৰিলোঁ হয় না তো আমি কেদাৰনাথ যাবৰ আছোঁ না ছাৰ কেদাৰনাথ চাইকেল দি যাম চাইকেল দি যাম ফ্লাইটৰ টিকেট আমি আৰু কেঞ্চেল কৰি দিছোঁ তো কেদাৰনাথ আমাৰ চাইকেল দি হ'ব মোটামুটি 3 মাহ 4 মাহ লাগব তো যাই থাকিম ন এনেকৈ বাবাক ভাবি চিন্তি আমি অৱশেষত মানে কি হ'ল পাটাচাগুচিৰ পৰা আমি ৰিটাৰ্ণ হ'ব লগা হৈ গ'ল কাৰণ মানে আমি প্ৰথমটো ইমান দূৰ চাইকেল আজি আমি টেষ্ট কৰি আছিলোঁ মানে কিমান দূৰ যাব পাৰোঁ তো পাটাচাগুচিৰ পৰা ৰিটাৰ্ণ হ'লোঁ আৰু এতিয়া ডিম্পুহঁতৰ ঘৰলৈকে গৈ আছোঁ আৰু ইয়াৰ পিঠি চাওক গাইছ